সৃজন কোন তুমি দিয়া মুখ তোমার হত্য পরিচয় মই জগতৰ মাতৃ আৰু তোৰ জন্মদাত্ৰী মই স্বয়ং লক্ষ্মী। মাতৃ মাতৃ পুত্ৰ কিবা তোমাকে অকস্মাতে কৰিলা সজনে কিবা কাৰ্যময় কৰিম সাধনে। পুত্ৰ মাতৃ তোক সৃজন কৰাৰ মোৰ উদ্দেশ্য অতিকে মহান। অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাপ্ৰলয় মহাপ্ৰলয় চাৰিওফালে পুত্ৰ চাৰিওফালে পানী কেৱল পানী থাকিব। চাৰিওফালে কেৱল পানী পানী চাৰিওফালে কেৱল পানী পানী চাৰিওফালে পানী হলে আমি জীয়াই থাকিম কেনেকৈ মাতৃ? নাই নাই অসম্ভৱ। শুন পুত্ৰ মাতৃ মই তোক পুত্ৰ বৰ দিছো। তই চল জল চল পাতাল সকলোতে পুত্ৰ তই মুক্তভাৱে বিচৰণ কৰিব পাৰিবি। আৰু শুন পুত্ৰ মাতৃ তোৰ পুত্ৰ প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ অপুত্ৰ মহাদেৱৰ ত্ৰিশূলেও পুত্ৰ তোৰ মৃত্যু ঘটাব নোৱাৰে। মাতৃ আৰু সেইবাবে পুত্ৰ মাতৃ তোৰ সৰ্বশৰীৰ মই অমৰ সৰ্বশৰী তোৰ সৰ্বশৰীৰ পুত্ৰ মই কৰি দিলো। এটা তই মোৰ আদেশ মতে কাম কৰি যাব লাগে। মাতৃ আদেশ কৰক মাতৃ আদেশ কৰতে শুন পুত্ৰ মাতৃ অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাপ্ৰলয় মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী থাকিব। পানী বেদ বেদাংক কৃষ্টি আৰু সভ্যতা এই সকলোবোৰ পানীৰ তলত থাকিব। আৰু যেতিয়া যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব যাক যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ একোৱেই নাথাকিব। কিন্তু পুত্ৰ সেই মহাপ্ৰলয়ত সকলোবোৰ ধ্বংস হোৱাৰ আগতেই শুন পুত্ৰ তহঁত দৈত্যসকলে সকলোবোৰ সংগ্ৰহ কৰি আনি নিজৰ লগত পুত্ৰ নিজৰ লগত গোপনে ৰাখিব লাগিব। যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব সেই বেদ বেদাংগৰ দ্বাৰা তহঁত দৈত্যসকলে পুত্ৰ পিছৰ কল্পত পুত্ৰ এক নতুন সভ্যতাৰ বিস্তাৰ কৰিব পাৰিবি। বিস্তাৰ কৰিব লাগিব বিস্তাৰ কৰিব লাগিব বিস্তাৰ বিস্তাৰ
তহঁত দৈত্যসকল অ'। সৌৱা চা পুত্ৰ অ'। সৌৱা চা সৌৱা পুত্ৰ সৌ স্বৰ্গৰ দেৱতা পুত্ৰ এই স্বৰ্গ দেৱতাতকৈও উচ্চাসন দখল মন্ত্ৰী মন্ত্ৰী পুত্ৰ মোৰ পৰিচয় কি হব কি নামেৰে জনাজাত সময় ধৰাৰ বক্ষ পুত্ৰ মন্ত্ৰী মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিছো সৃজন তোৰ মুখমণ্ডল লিখিবলৈ পুত্ৰ তোৰ মুখমণ্ডল লিখিবলৈ পুৰা ৰাকৃতি আৰু সেইবাবে পুত্ৰ মন্ত্ৰী তোৰ নাম হব কওক মন্ত্ৰী তোৰ নাম হব কওক মন্ত্ৰী তোৰ নাম হব তোৰ নাম হব পুত্ৰ হয় দৈত্য পুত্ৰ নকৰিবি পৰম ধুমুহাৰ দায়িত্ব কৰ্তব্যত গৈ অগ্ৰসৰ মন্ত্ৰী পুত্ৰ মন্ত্ৰী পুত্ৰ মোকে অমরত্ব বলে করক প্রদান অমরত্ব অমরত্ব কিন্তু পুত্ৰ মন্ত্ৰী অমৃত বৰ্ডিয়াৰ মোৰ যে পুত্ৰ অমৃত বৰ্ডিয়াৰ ক্ষমতা নাই মই তোক জীৱ দিছো সেই অমৃত বৰ সম স্বৰ্গ মধ্য পাতাল ক'ত কোনো বিৰোধক হত্যা কৰিব নোৱাৰে মন্ত্ৰী পুত্ৰ মোক আৰু এটা বৰৰ হৈছে প্ৰয়োজন প্ৰকাশ কৰ প্ৰকাশ কৰ দৈত্য বংশ বৃদ্ধিৰ বাবে মোক এগৰাকী অপুত্ৰ বিবাহযোগ্য সুন্দৰী নারী করক অর্পণ মাত্রী করক অর্পণ মাত্রী তই উচিত কথাকে কৈছ মাত্রী চা পুত্ৰ এই বিশ্ব ব্ৰহ্মাণ্ড অপুত্ৰ চা এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত হৌৱা চা পুত্ৰ হৌৱা পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি সুন্দৰী কন্যা অন্য কোনো নাৰী নাই সরস্বতী পুত্ৰ ব্রহ্মার কন্যা সৰস্বতী ও মাত্রী সরস্বতী মাত্রী সেইবাবে তই আহা। চলে আহ। বলে আহ। কিংবা কৌশলে ব্ৰহ্মাৰ কন্যা সৰস্বতীক মাত্ৰী। বিবাহ পাশত তই আবদ্ধ কৰি মাত্ৰী। দৈত্য মাত্রী মাতৃ ৰাজ্য তই নকৰিবি উলংঘন ব্ৰহ্মাৰ কন্যা সৰস্বতী অতিকে সুন্দৰী তাই মাত্রী অতিকে গুণৱতী তাই চলে বলে কিংবা কৌশলে মাত্রী ব্ৰহ্মাৰ কন্যা সৰস্বতীক তই পুত্ৰ বিবাহ পাশত আবদ্ধ কৰিয়া সরস্বতী
ব্রহ্মার কন্যা সরস্বতী সরস্বতী বিশ্ব ব্রহ্মাণ্ড তখন সৃষ্টিকর্তা লক্ষ্মীর নন্দন ভাই নাম মোর দৈত্য সমগ্র বিশ্ব ব্রহ্মাণ্ড পুরাই নির্দেশ ঘূৰিব লাগিব সৰ্বৰ দেৱতা সত্যৰ মানৱ পাতালৰ পাখুকি মোৰ ভয়ে থৰ হৰি হাই কম